নমস্কাৰ। কাতি বিহু উপলক্ষে এটা কবিতা লিখি ওলাইছোঁ। কবিতা হৈছেনে হোৱা নাই নেজানো, প্ৰয়াসে মাথোন। আহকচোন কবিতাৰ মাজলৈ যাওঁ। কবিতাৰ শিৰোনাম কঙালী। কঙালী, তই আহিলি পদূলি মুখলৈ, তোক বাৰু আদৰো কেনেকৈ। বৰ সবাহ পাতিবলৈ নাই যে ধন মোৰ, কভিডে কঙা কৰা কঁকালখন পোনাবই পৰা নাইও। এনেতে আহিল দুষ্ট বানপানী, সিও ধুৱাই লৈ গ'ল মোক। যুদ্ধ কৰিবলৈ লৈছোঁ নিজে নিজৰ লগত, তাতেই বৰমূৰীয়া ৰসত পৰিছোঁ আমি। নহ'লেনো লাইটৰ বিল দুগুণ হয়নে? সকলোতে কৰ বৰ্ধিত হাৰত, থিয় হৈ থাকিব নোৱাৰোঁ। ভৰিৰ তলৰ মাটিকণো নোহোৱা হ'ব কিজানি। কঙালী, তোক এইবাৰ আদৰিম কেনেকৈ। তুলসীৰ তলে তলে মৃগপহু চৰে, সেইটোৰে নে এইটোৰে। আঁচনিৰ পিছে পিছে জনতা দৌৰে, কোনটোৰে তোক আদৰিম কঙালী। পথাৰখন গাভৰু হ'ল, গাভৰু দেহা হালি জালি নাচিছে। আই লক্ষ্মীৰ চৰণত পৰিছোঁ, তুমি অভাজনক উদ্ধাৰ কৰিবা এইবাৰ, নহ'লে নিগমে মৰিলোঁ। ছোৱালীজনীক মাঘত উলিয়াই দিব লাগে নতুন ঘৰলৈ। টকা শিকা নাই, তোমাতেই ভৰসা। কিমতে পুজো তোমাক ধৰিত্ৰীয়াই, নিজ গুণে সন্তোষ হোৱাই। পথাৰখন ভৰাই দিয়া, হাঁহিবোৰ ঘূৰাই দিয়া, মনবোৰ ৰঙীন কৰা, সেউজীয়া সপোনবোৰ উভতাই দিয়া, শ্ৰমিকৰ গানবোৰ গাবলৈ দিয়া। ধৰিত্ৰীয়াই, তোমাৰ চৰণত পৰিছোঁ, কাতৰে মাতিছোঁ তোমাক। তুমি চকু মেলি চোৱাই, কাতি বিহুত তোমালৈ সেৱাহে। ধন্যবাদ।